আপুনি বাৰু জানেনে এইখন পৃথিৱীত প্ৰত্যেক দিনে কিমানজনকৈ লোক মৰি আছে আৰু এজন মানুহে মৃত্যু হোৱাৰ পাছতো তেখেতৰ কাণখনে কিমান সময়লৈকে শুনি থাকে আৰু 5 AM 6 PM AM PM ইয়াৰ অৰ্থটো আপুনি বুজি পায়নে? যদিহে নাজানে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাওক আৰু সকলোখিনি জানক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই অসমীয়া জ্ঞান চেনেলটিলৈ আপোনাক স্বাগতম জনালোঁ। যদিহে ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। লাইক শ্বেয়াৰ কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু চৰাইটোৱে হ'ল হামিং বাৰ্ড আৰু এই হামিং বাৰ্ড চৰাইটোৰ কলিজাখন 1 মিনিটত কেইবাৰ ঢিপ ঢিপ কৰে আপুনি জানেনে? আপুনি জানি আচৰিত হ'ব যে এই হামিং বাৰ্ড চৰাইটোৰ কলিজাখন 1 মিনিটত 1200 বাৰ ঢিপ ঢিপ কৰে, মানে প্ৰত্যেক ছেকেণ্ডত 20 বাৰকৈ ঢিপ ঢিপ কৰে। ইমান সৰু চৰাইটোৰ কলিজাটো 1 ছেকেণ্ডত 20 বাৰকৈ ঢিপ ঢিপ কৰে, এইটো কথা কিন্তু বৰ আচৰিত নহয়নে বাৰু? এইখনেই হৈছে আমাৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা পৃথিৱীখন আৰু আমি এই সুন্দৰ পৃথিৱীখনতে বাস কৰি আছোঁ। এটা কথা জানি আপুনি আচৰিত হ'ব যে আমাৰ এই পৃথিৱীখনত প্ৰত্যেক দিনে আপোনাৰ 1.5 লাখতকৈ অধিক লোক মৰি আছে। হয় এক্সিডেণ্ট হওক, নহ'লে কোনোবা জুই লাগিয়ে হওক, কোনোবা পানীত পৰিয়ে হওক, কোনোবাই বাঘেই খাওক বা কাৰোবাক কিবাই হওক, এনেকৈ কৰি হ'লে প্ৰত্যেক দিনে আপোনাৰ 1.5 লাখতকৈ অধিক লোক মৰি আছে আমাৰ এই সুন্দৰ পৃথিৱীখনত। হয়তো আপোনাক এতিয়া মই কথাখিনি কওঁতে ক'ৰবাত এজন মৰিলে এনেকৈ কৰি আপোনাৰ প্ৰত্যেক ছেকেণ্ড এনেকৈ কৰিয়ে ক'ৰবাত এটা হ'লেও মৰি আছে, মানে প্ৰত্যেক দিনে আপোনাৰ 1.5 লাখতকৈ অধিক লোক আমাৰ পৃথিৱীত মৰি আছে। ঘড়ীটো এনেকুৱা এটা বস্তু যিটো নেকি আপোনাৰ ঘৰতো আছে, মোৰ ঘৰতো আছে, আপোনাৰ হাতত আছে, মোৰ মোবাইলত আছে। এই ঘড়ীটোত যে AM PM টাইমটো যে AM PM তাৰ বস্তুটো বুজি পায় নাই, তাৰ অৰ্থ বুজি পায় নাই? AM PMৰ ফুল মিনিং এতিয়া শুনক। AM মানে এণ্টি মেৰিডিয়াম, PM মানে পষ্ট মেৰিডিয়াম আৰু এণ্টি মেৰিডিয়াম মানে আফটাৰ মিড ডে 12 বজাৰ আগৰ সময়খিনি আৰু পষ্ট মেৰিডিয়াম মানে বিফ'ৰ মিড ডে মানে 12 বজাৰ পাছৰ সময়খিনি। এইটোকে AM PM মানে এণ্টি মেৰিডিয়াম, PM মানে পষ্ট মেৰিডিয়াম, এইটোকে কোৱা হয়। আপুনি নিশ্চয় বুজি পালে। আপুনি বাৰু জানেনে এজন মানুহ মৃত্যু হোৱাৰ পাছতো তেখেতৰ কাণখনে কিমান সময়লৈকে শুনি থাকে? হয়, যেতিয়া মানুহজনৰ মৃত্যু হয় প্ৰথমে উশাহ নিশাহ বন্ধ হয়, তাৰপাছত তেজ চলাচল বন্ধ হয়, এনেকৈ কৰি গোটেই দেহটোৱে কাম নকৰা হয়। কিন্তু কাণখনেই হৈছে একমাত্ৰ এনেকুৱা এটা অংগ যিয়ে মানুহ মৃত্যু হোৱাৰ পাছতো 20 ছেকেণ্ডলৈকে শুনাৰ ক্ষমতা ৰাখে। যদিহে আপুনি এই ভিডিঅ'টোৰ দ্বাৰা অকণ হ'লেও জ্ঞান আহৰণ কৰিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।